আজি সাংবাদিক অতনু ভূঞাৰ সৈতে পৰেশ বৰুৱা ডাঙৰীয়াৰ এটা ফোন কলৰ কথোপকথন শুনিলো। তাত তেওঁ প্ৰথমে কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি লিখি একো লাভ নাই। কিহৰ কাৰণে লাভ নাই এইটো কথা মই একো বুজি নাপালো। আৰু আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিলে তেখেতৰ প্ৰব্লেমটো কি? আৰু 2 নম্বৰ, তেওঁ সিদ্ধাৰ্থ শ্যামকানুক বচাবলৈ ইমান কিয় চেষ্টা কৰি আছে? প্ৰত্যেকটো কথাতে তেওঁ মানে বচাবৰ কাৰণে পুৰা চেষ্টা কৰে, পিছত যাই কেনে আকৌ কৈ দিয়ে যে নাই মই তেওঁলোকক সাপোৰ্ট কৰা নাই। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু তেওঁ এটা কথা কৈছে যে অমিতাভ বচ্চনো গুৱাহাটীত আহিছিলে, ব্ৰহ্মপুত্ৰতো তেওঁ সাঁতুৰিব যোৱা নাই মদ খাই, এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে। মানুহজন মৃত্যুৰ পিছত তেওঁ চৰিত্ৰ হনন কৰাত ইমান কিয় লাগি গৈছে তেওঁ? আৰু শেষত আৰু এটা শ্বকিং কথা কৈছে যে তেওঁ সুইচাইড কৰিব পাৰে। আৰে কেনেকে সুইচাইড কৰিব? 15টা 16টা মানুহৰ আগত গৈ তাতে সাঁতুৰিছে আৰু তাতে সুইচাইড কৰাৰ কথাটো আহিল ক'ৰ পৰা? আৰু অতনু ভূঞাৰ চেনেলত যেতিয়া মই সেই বাতৰিৰ কমেণ্টবিলাক পঢ়িলো, তাতে দেখা পালো যে মানুহে কিমান বেয়া বেয়া ধৰণে কমেণ্ট কৰিছে। আমাৰ অসমৰ মানুহে আপোনাক আগতে অলপ হলেও সাপোৰ্ট কৰিছিলে কাৰণ আপুনি অসমীয়াৰ হকে মাত দিয়া বুলি ভাবিছিল। গতিকে সমূহ অসমবাসীৰ তৰফৰ পৰা মোৰ আপোনালৈ এটাই অনুৰোধ যে আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ হকে এবাৰ হলেও মাত দিয়ক।